গুড ইভিনিং বন্ধু বান্ধৱীসকল, মই মন্দিৰাই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন এটি ভিডিঅ'ৰ মাজলৈ। এতিয়া আমি আহিছোঁ, এতিয়া আবেলি 4-5টামান বাজিলে আৰু এতিয়া আমি আহিছোঁ জয়পুৰৰ আশে পাশে থকা কিছুমান বস্তু আপোনালোকক দেখাওঁ। বহুতে হয়তো আমাৰ জয়পুৰখনৰ বিষয়ে বহুতেই নাজানে, গতিকে জয়পুৰখন মানে একেবাৰে সৰু জেগা আৰু ইমান সৰু জেগা যদিও তাতে আমি ডাঙৰ হৈছিলোঁ, ইয়াতে পঢ়ি শুনি ওলাই গৈছোঁ। গতিকে আজি মই আপোনালোকক দেখুৱাম যে মই পঢ়া স্কুলখন, হাইস্কুলখন আৰু সেইখিনিকে মই আপোনালোকক দেখাম, সৰু সুৰা কিছুমান বস্তু। ব'লক আমি গৈ থাকোঁ আৰু আমাৰ লগত চাই থাকিব মন্দিৰাৰ ব্লগ। এইফালে চাওক, এইটো হৈছে জয়পুৰৰ ফৰেষ্ট IB। এতিয়া তলা মৰা আছে, আমি ভিতৰলৈ সোমাব নোৱাৰোঁ, নহ'লে মই আপোনালোকক গোটেইটো দেখালোহেঁতেন। যিহেতু মই IBটোৰ ভিতৰলৈ যাব নোৱাৰিলোঁ, গতিকে আপোনালোকক মই ফটো এখনকে লগাই দিছোঁ অকণমান ওচৰৰ পৰা মানে দেখাকৈ। আৰু ভিতৰখিনি দেখাবলৈ পোৱাহেঁতেন আচলতে মোৰ বেছি ভাল লাগিলহেঁতেন, কিন্তু মই ভিতৰখিনি দেখুৱাব নোৱাৰিলোঁ, গতিকে ফটো এখনকে লগাই দিলোঁ। ভিতৰখন ইয়াতে কে আৰু কি আছিলে এইখন, তাৰো শ্বুটিং হৈছিলে। বেহৰবাৰী আউটপোষ্টৰ এটা শ্বুটিঙো ইয়াত হৈ গৈছে আৰু এইটো একেবাৰে মোৰ মাৰ ঘৰৰ একেবাৰে কাষতে আছে। আপোনালোকে চাগে যিসকলে চাইছে সেইসকলে দেখিব, গম পাব, কিন্তু এতিয়া আমি দেখাব নোৱাৰিলোঁ, তলা বন্ধ আছে। গতিকে ব'লক এতিয়া মোৰ স্কুলখনলৈ যাওঁ। মই প্ৰথমতে যাম মোৰ পঢ়া LP স্কুলখন, যিখনত মোৰ মায়ে চাকৰি কৰিছিল, আৰু সেইখন স্কুললৈ এতিয়া যাওঁ ব'লক। এইখন জয়পুৰ ফৰেষ্ট, এইবোৰ দেখিছে। ইয়াত এখন একদম আমাৰ ঘৰৰ একদম ওচৰতে এখন ব্ৰহ্মকুমাৰী পাঠশালা এখন আছে, গতিকে সেইখন আপোনালোকক অকণমান দেখাই দিছোঁ। ভিতৰলৈ নাযাওঁ, কিন্তু সৰুকৈ নতুনকৈ খুলিছে অৱশ্যে। এইখন দেখিছেনে? ৰ'ব ওচৰৰ পৰা দেখাই দিম বাৰু অকণমান। এইখন চাওক, ব্ৰহ্মকুমাৰী পাঠশালা খুলিছে, বেছি দিন হোৱা নাই খোলা, এইখন এতিয়া নতুনকৈ খুলিছেহে। এইখন এখন ফৰেষ্ট হয় আচলতে, এইফালে ডাঙৰ ডাঙৰ গছ গছনিৰে ভৰা। আৰু জয়পুৰতে আছে বৰ্ষাৰণ্য, জয়পুৰ বৰ্ষাৰণ্যৰ বিষয়ে আপোনালোকে হয়তো জানে। অঁ ভালনে? ভালে হেৰি নহয় নি, কাজু কাজু হয়। কেনেকুৱা চিনি পাইছা? এইয়া এগৰাকী কি হয়, আমাৰ জিতেনৰ মাক নহয় জানো? হয় বজেনৰ মাক, মোৰ লগৰ ল'ৰাৰ মাক হয় দেই। মা কেনেকুৱা? মা এতিয়া বৰ এটা হেৰি নহয় আৰু, গাত মানে ঠিকে আছে আৰু, অসুখ চসুখ নাই, কিন্তু ঠিকে আছে। চেহেৰা হৈ আছে। থেংক ইউ। ল'ৰা এটা ছোৱালী নাই, ল'ৰা এটাই গুৱাহাটীত থাকে, ইঞ্জিনিয়াৰিং পঢ়ি আছে। ভাল লাগিছে, ভাল পাইছে? মোৰো ভাল লাগিছে। আৰু এতিয়া সিহঁত ক'ত? এইটোতো বাহিৰতে আছে। এইবোৰ চব ফৰেষ্টৰ গছ, এইবিলাক হলং গছ নে কিবা কয় দেই, মই ভালকৈ নাজানো। এইবিলাক দেখিছেনে, ইমান গছ আছে এইখিনিতে ৰৈ। এইটো ৰাস্তাটো চাওক, গোটেই ৰাস্তাটো। এয়া চাওক, এয়া হৈছে আমাৰ জয়পুৰৰ ৰাজহুৱা নামঘৰ। ইয়াত আমাৰ জয়পুৰৰ সকলো ৰাইজ মিলি একেলগে এইটো নামঘৰতে চব কৰে আৰু পূজা পাতল, মানে যি য'ত ভাওনা চাওনা চব হয় ইয়াতে। এয়া ভিতৰলৈ আমি অকণমান গৈ আহোঁ, মই অকণমান যাওঁ ভিতৰলৈ। পাৰিম নাই যাব? যাব পাৰিম। কোনখন খোলে? একো নাই, মই অকণমান দেখাই আহোঁ। এয়া চাওক, নামঘৰটো অকণমান দেখাইছোঁ। বহুত বছৰৰ মূৰত মই এই নামঘৰলৈ আহিছোঁ, গতিকে অকণমান সোমাই সেৱা এটা কৰি যাওঁ। বাহিৰৰ পৰাই কৰিম, ভিতৰলৈ নাযাওঁ, যিহেতু মই মেখেলা চাদৰ পিন্ধি অহা নাই। এয়া নামঘৰ, এয়া চাওক নামঘৰৰ পৰিৱেশ, গতিকে মই ভিতৰলৈ নাযাওঁ, কাৰণ মেখেলা চাদৰ যিহেতু পিন্ধি অহা নাই। আৰু
আৰু এতিয়া নামঘৰত কোনো নাই, মই এনেই সেৱা এটাকে কৰি যাওঁ বাহিৰৰ পৰা। এইখন হৈছে জয়পুৰ গাৰ্লছ হাইস্কুল। এখন গাৰ্লছ ন, গাৰ্লছ নহয়, এইখন জয়পুৰ গাৰ্লছ হাইস্কুল। ভিতৰলৈ নাযাওঁ আৰু অকণমান দূৰৰ পৰা দেখুৱাই দিছোঁ। এয়া চাওক, নামঘৰৰ পৰা এইখন নামঘৰৰ, এয়া আমাৰ নামঘৰৰ তোৰণখন, এইখন নামঘৰৰ গেটখন। আৰু নামঘৰৰ পৰা এনেকৈ আহিয়ে এয়া দেখিছেনে, এখন ডাঙৰ ফিল্ড আছে। এইখনতে কিমান ল'ৰা ছোৱালীয়ে খেলি আছে, চব প্ৰেক্টিছ কৰি আছে, ফুটবল প্ৰেক্টিছ হৈ আছে। এয়া আপোনালোকক অকণমান দেখিছোঁ। এইফালে মোৰ স্কুলখনৰ LP স্কুললৈ যায়। আৰু এইটোৱেই আচলতে, এইটো এটা তিনিআলি হয়নে, আমি জাষ্ট তিনিআলিটোতে ৰৈ আছোঁ। এইফালে যায় মোৰ হাইস্কুলখনলৈ, আৰু এইখন যায় LP স্কুল। এইটো ৰাস্তাত LP স্কুললৈ যায় সোঁহাতে, আৰু এইফালে বাওঁহাতৰ ৰাস্তাটোত যায় হাইস্কুলখনলৈ। হাইস্কুল এতিয়া হৈ থকা নাই, এতিয়া হায়াৰ ছেকেণ্ডেৰী হ'ল। আৰু এয়া চব ল'ৰা ছোৱালীবিলাকে ইমান সুন্দৰকৈ খেলি আছে, প্ৰেক্টিছ হৈ আছে। এইখনতে আমি কিমান আগতে প্ৰগ্ৰাম কৰিলোঁ। এইখন চব জয়পুৰ টাউন প্ৰাথমিক বিদ্যালয়। এইখন 1870 চনতে প্ৰতিষ্ঠা কৰিছিলে। এইখন স্কুলতে মোৰ মায়ে চাকৰি কৰিছিলে, আৰু আমিও আমাৰ LP স্কুলৰ জীৱনটো ইয়াত আমি কটাইছিলোঁ। ইয়াতে আমি LP স্কুল পঢ়িছিলোঁ। এইখন স্কুলখন মোৰ মা এইখন স্কুলৰ পৰা আচলতে মায়ে হেড টিচাৰ হিচাপে ইয়াৰ পৰাই ৰিটায়াৰ কৰিছে। গতিকে এইখন চাওক, এইখন দেখিছেনে, এইখন স্কুলতে মই পঢ়ি যোৱা। গতিকে আজি মই স্কুলখনলৈ আহিবলৈ পাই মোৰ নিজৰে মনটো খুব ভাল লাগিছে আচলতে। আৰু মায়ে দেখিলেতো আৰু খুব ভাল পাব। মায়ে মোক কৈয়ে আছিলে। এয়া স্কুলখন চব, স্কুলৰ সন্মুখত মই। আৰু আজি স্কুলখনৰ ভিতৰলৈ এতিয়া আমি যাব নোৱাৰোঁ। এয়া গেটত তলা মাৰি থৈছে, দেখিছেনে, এয়া তলা। গতিকে মোৰ খুব মন আছিল এবাৰ স্কুলখনলৈ গৈ গোটেই শ্ৰেণীৰ কোঠাকেইটা চাবৰ আচলতে খুব মন আছিল, কিন্তু যাব নোৱাৰিলোঁ। গতিকে মই যিমানখিনি পাৰিলোঁ আপোনালোকক সিমানখিনিকে দেখুৱাই দিলোঁ। এয়া মোৰ স্কুলখন, এইখন মই পঢ়া স্কুলখন। এতিয়া মই আপোনালোকক দেখুৱাম মই পঢ়া হাইস্কুলখন। বলক, এইখন হৈছে জয়পুৰ থানা, জয়পুৰ আৰক্ষী চকী। মই ভিতৰলৈ নাযাওঁগৈ, অকণমান দূৰৰ পৰাই দেখুৱাইছোঁ। গতিকে এইখন হৈছে জয়পুৰ আৰক্ষী থানা। মই পঢ়া হাইস্কুলখন, এইখন হৈছে মই পঢ়া হাইস্কুল। এতিয়া কিন্তু হাইস্কুল নহয়, এতিয়া জয়পুৰ হায়াৰ ছেকেণ্ডেৰী স্কুল হ'ল। এইখন হৈছিলে 1858 চনতে স্থাপিত হৈছিলে। গতিকে এয়া চাওক, আপোনালোকক দেখুৱাই দিছোঁ। এইফালে এয়াৰ খোলা আছে, মই অকণমান ভিতৰলৈ যাবলৈ চেষ্টা কৰিম। এইখন চাওক, আজি মই এই স্কুললৈ আহিবলৈ পাই সঁচাকৈ মোৰ মনটো ইমান ভাল লাগিছে। আকৌ যেন স্কুলত পঢ়িম, এতিয়া স্কুললৈ আহিম তেনেকুৱা লাগিছে। স্কুলৰ ছাৰহঁতটো নাই এতিয়া, আৰু আগতকৈ অকণমান বহুত বেলেগ হ'ল, কিছুমান বেছি বহালে, হায়াৰ ছেকেণ্ডেৰী যিহেতু হ'ল। গতিকে এয়া চাওক, এয়া মই গোটেই পৰিৱেশটো এবাৰ অকণমান দেখাই দিছোঁ আপোনালোকক। এইফালে টাইকোৱাণ্ডো খেলি আছে। গতিকে এইখনেই মোৰ মই পঢ়া স্কুল। ইয়ালৈ আহি মোৰ বহুত স্মৃতি ৰোমন্থন হৈ গৈছে, মানে বহুত স্মৃতি মনলৈ আহি গৈছে। এইখনেই মই পঢ়া স্কুল আচলতে। মই এইখনতো স্কুলতে পঢ়ি যোৱা। এয়া মাকো চিনি পোৱা, এয়া স্কুলৰে ছাৰ কেইজনমানকো লগ পালোঁ। এয়া
এইখন হৈছে জয়পুৰৰ এখন সৰু সুৰা পাৰ্কে আৰু সৰু সৰু ল'ৰা ছোৱালীবোৰ আহে ইয়াত খেলে। এইটো এটা মস্ত পুখুৰী। এইটো এতিয়া পানী চানী নাই, একো পানী চানী শুকাই গ'ল। এয়া এইটো এনেকৈ বনাই দিছে ধুনীয়াকৈ। এয়া দেখিছে, এয়া আমাৰ জয়পুৰৰ বৰ বিশেষ একো নাই, সৰু এখন চহৰ যিহেতু, তাতেই এয়া আৰু সৰু সুৰাকৈ এনেকেই। আৰু আমি এতিয়া কুকুৰৰ ভয়ত এখন টুকটুকত বহি ল'লোঁ আৰু এতিয়া আপোনালোকক দেখুৱাইছোঁ। এয়া আমাৰ জয়পুৰৰ নিউ মাৰ্কেট, হয় নাই? এখন জয়পুৰ নিউ মাৰ্কেট। অঁ, এয়া অকণমান দেখাইছোঁ। এয়া চাওক, এতিয়া আমি ওলাই নামি লওঁ। এইখন কুকুৰ পাৰ হৈ আহিলোঁ, অকণমান দেখাই দিছোঁ টাউনখন। টাউন একেবাৰে সৰু টাউন, তাকে তথাপিও মোৰ নিজৰ জেগা যিহেতু, নিজে থকা জেগা, তাকে অকণমান দেখাই দিছোঁ। আহক, অকণমান দেখাই দিছোঁ। জয়পুৰ টাউন এয়া চাওক। এখন এই মন্দিৰটো অকণ দেখাই দিওঁ। এই মন্দিৰটো অকণ দেখাওঁ। এয়া চাওক, আপোনালোকৰ আগত এতিয়া মই মোৰ মাক চিনাকি কৰি দিছোঁ। এয়া হৈছে মোৰ মা, এয়া মোৰ মা। আৰু মোৰ মায়ে যিখন আজি মই দেখুৱাইছিলোঁ LP স্কুল, যিখন টাউন প্ৰাথমিক বিদ্যালয়ৰ মানে প্ৰধান শিক্ষয়িত্ৰী হিচাপে আছিলে। আৰু 2004 চনতে মায়ে ৰিটায়াৰমেণ্ট কৰিছে প্ৰধান শিক্ষয়িত্ৰী হিচাপে। আৰু মাক জয়পুৰত চবেই জানে যে ৰেণু বাইদেউ বুলি। ৰেণু বাইদেউ বুলি ক'লে সকলোৱে চিনি পায়। আৰু বহুত মানে আমাক মানে ৰেণু বাইদেউৰ বুলি ক'লে আৰু বেলেগে ক'ব নালাগে। মানে ৰেণু বাইদেউ মা বহুত ষ্ট্ৰিক্ট আছিলে। ঘৰৰ চিনাকিটো দি দিবি। দিয়া আছে, ঘৰৰ চিনাকি চব দিলোঁ। আৰু মা মানে কি, আজি যেতিয়া মই স্কুলখনলৈ গৈছিলোঁ, মোৰ নিজৰ হাইস্কুলখনলৈ যেতিয়া মই গৈছিলোঁ, তাত এজন মই টিচাৰ লগ পালোঁ। তাতো এজন মই ছাৰক লগ পালোঁ। ছাৰে মানে তেখেতসকল তেতিয়া নাছিলে, আমি যেতিয়া পঢ়িছিলোঁ তেতিয়া নাছিলে। তেতিয়া আজি মই ভিডিঅ'টো কৰি থকা সময়তো মোক মানে সুধিছে যে আপুনি ইয়াতে পঢ়িছিলে নেকি? মই বোলো অঁ, মই ইয়াতে পঢ়িছিলোঁ। তেতিয়া মোক কৈছে বোলে আপুনি বাৰু ৰেণু বাইদেউৰ ছোৱালী নেকি? তেতিয়া মানে মোৰ লাগিছে যে বোলে নহয়, আপোনাক দেখিয়ে মই গম পাইছোঁ যে আপুনি ৰেণু বাইদেউৰ ছোৱালী হ'ব লাগিব। কিন্তু মই সেই ছাৰক তেতিয়া মই পঢ়ি থাকোঁতে পোৱাই নাছিলোঁ। তেতিয়াই মোৰ ভাল লাগিছিলে, মানে মোৰ মনটো অকণমান ভাল লাগি গৈছে। আজি এজন ছাৰক লগ পালোঁ। সেই ছাৰে মানে মোক সুধিছে যে আপুনি ৰেণু বাইদেউৰ ছোৱালী নেকি? কিন্তু তেতিয়া সেই ছাৰ আমি পঢ়োঁতে সেইজন ছাৰ নাছিলে। তেতিয়া ছাৰে মানে মোক সুধিছে আপুনি ৰেণু বাইদেউৰ ছোৱালী নেকি? এনেকৈ যাতে মোক সেই ৰেণু বাইদেৱে পঢ়োৱা। তেতিয়া কৈছে যে মোক ৰেণু বাইদেৱে পঢ়োৱা, এনেকৈ কৈছে। তাৰপৰা মই অঁ বুলি কৈছোঁ আৰু। তাৰপিছতে সেই ছাৰকো লগ পালোঁ। মই কোন কোন জেগাত পঢ়ালোঁ কৈ দে। ক'ত পঢ়াইছিলিনো? সোণাৰী টাউন প্ৰাথমিক বিদ্যালয়, আৰু ৰজাপুখুৰী টাউন প্ৰাথমিক বিদ্যালয়, আৰু আমাৰ এতিয়াই নালাগে নি? তাৰপৰা আহি পেলাই মই হাফজান চাৰিআলিত কৰিলোঁ। মোক তাৰপিছত ইয়ালৈ পঠিয়াই দিলে। মই 4:30 মই এতিয়া পাহৰিছোঁ কোন চনত মই হেডপণ্ডিত ল'লোঁ। সকলো প্ৰধানজন ঢুকালে। তাৰপিছত এজন আছিলে
তেখেতেও 6-7 বছৰ কৰিলে মই কোন চনত সোমাইছিলোঁ এতিয়া পাহৰিলোঁ অঁ হ'ব দে একো নহয় বাৰু মই থাকিলোঁ 30 বছৰমান মই থাকিলোঁ এতিয়া প্ৰধান শিক্ষক হৈয়ে মই ৰিটায়াৰ হ'লোঁ ৰিটায়াৰ হৈছিলে মোক কেইবাখন স্কুললৈও মোক নিব খুজিছিলে কিন্তু ৰাইজে মোক এৰি নিদিলে আমাৰ দেউতা আছিলে বাগানত চাকৰি কৰিছিলে নামৰূপ ৰুকং চাহ বাগিচাত দেউতাই চাকৰি কৰিছিলে আৰু দেউতা কিন্তু বাগানৰ কোৱাৰ্টাৰত থকা নাছিলে আৰু আমি মায়ে যেতিয়া এইখন স্কুলত চাকৰি মানে ট্ৰেন্সফাৰ পালে তেতিয়াৰ পৰা মাহঁতে ইয়াতে মাতি লৈ ইয়াতে ঘৰ দুৱাৰ বনালে জয়পুৰত মাটি বাৰী লৈ ঘৰ দুৱাৰ বনাই ছোৱালী 3জনী বিয়া দিলে আৰু ইয়াৰ আৰু 2টা ল'ৰা মই ইয়াতে পঢ়ুৱাই শুনাই ডাঙৰ দীঘল কৰি বিয়া দিলোঁ ছোৱালীও বিয়া দিলে ল'ৰালেও বিয়া পাতিলে বোৱাৰী নাতিনী লৈ এতিয়া ধুনীয়াকৈ খাই আছে মায়ে পেঞ্চন লৈ খাই আছে এতিয়া এজনী ছোৱালী মোৰ সৰু অঁ মই 3 নম্বৰ ছোৱালী মই 3 নম্বৰ ছোৱালী মোৰ ওপৰত 2জনী বাইদেউ আছে আৰু মোৰ তলত 2টা ভাইটি আছে গতিকে এয়াই আছিল মোৰ ঘৰৰ বিষয়ে গতিকে আজিৰ ভিডিঅ'টি মই ইমানতে সামৰি মাৰিছোঁ যদি আপোনালোকে মোৰ ভিডিঅ'টি চাই ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু সদায় চাই থাকিব মন্দিৰাৰ ব্লগ আৰু সকলো সুখত থাকক হাঁহি থাকক তাৰেই কামনা কৰিলোঁ আৰু আকৌ আহিম নতুন এটি ভিডিঅ' লৈ তেতিয়ালৈকে চাই থাকিব মন্দিৰাৰ ব্লগ মোক সকলোৱে